হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মই তাত আৰু ইয়াতে কিয় দেখাইছোঁ জানো। ইয়াতে মই ধান বচা যিহেতু আছিলে ধানখিনি মই মিলিলোঁ কাৰণে দেখাইছোঁ। আৰু ইয়াতে অকণমান কিবা কিনি থৈ দিছোঁ ধানৰ ওপৰত। আপোনালোকে এইবোৰ মন নকৰিব, অকণমান দেখাই দিছোঁ। আৰু ষ্টেণ্ড আছিলে, ষ্টেণ্ডটো খোলাটো যিহেতু বেয়া হৈছে কাৰণে মই হাতেৰে কৰিছোঁ। আৰু এই আচাৰবোৰ মই মিলিছোঁ ৰ'দত, আৰু এইবোৰ ধান মিলি দিছোঁ আজি ঘৰত আছোঁ যিহেতু। আৰু ধানবোৰ লৰাই দিব লাগিব, মাজে মাজে মই লৰাইছোঁ। আৰু ষ্টেণ্ডটো খোলাটো বেয়া হৈছিলে, আৰু মোৰ মানুহজনে ফোন কৰিলে যে আজি ধান ভিডিঅ' কৰিছে নে ধান মিলাবোৰ বুলি কৈছিলোঁ। মই কৈছোঁ ষ্টেণ্ডবোৰ বেয়া যিহেতু মই কৰিব পৰা নাই বুলি ক'লোঁ। আৰু ষ্টেণ্ডটো ফোন কৰি শিকাই দিলে যে এনেকুৱা কৰা বুলি কৈ, তেতিয়া মই কৰিলোঁ। আৰু এতিয়া ষ্টেণ্ডটো ভাল হৈ গ'ল আৰু বনাই ল'লোঁ মই। আৰু খৰিখিনি মিলি লৈছোঁ। আৰু ডাইৰেক্ট কাপোৰ ধুওঁতে গাৰতে ধুই দিব পালোঁ। আৰু অকণমান আমাৰ ঘৰৰ ওচৰতে সেউজীয়া পথাৰ আছে, যেতিয়া অকণমান দেখুৱাল আপোনালোকৰ মনটো অকণমান ভাল লাগক বুলি। আৰু দুপৰীয়া হ'ল যিহেতু, আৰু মই ধানখিনি লৰাব গ'লোঁ যিহেতু ষ্টেণ্ডটো বনালোঁ, সেইকাৰণে মই ষ্টেণ্ডটো থৈ কৰিছোঁ। আৰু গোটেই ধানখিনি তলৰ পৰা ওপৰত এনেকুৱা লৰাই দিব লাগিব। ধানখিনি পাতলকৈ মেলিছোঁ যিহেতু, নহ'লে 2-3 দিন মেলি থকা অলপমান আধা লাগে যিহেতু মোৰ, সেইকাৰণে এদিনতে হোৱাটো মই বিচাৰোঁ কাৰণে অকণমান পাতলকৈ মেলি দিছোঁ। আৰু বহুত ঘনাই লৰাই থাকিলে এদিনতে শুকাই যায়। আৰু এইখিনি ভৰিখিনি মুচি বাহিৰলৈ আহিছোঁ, নহ'লে ধানবোৰ পৰি থাকে। আৰু এইখিনি মই যিহেতু খৰিখিনি ফালি মেলি দিছিলোঁ, অকণমান বৰষুণ আহিলে যিহেতু অকণমান বৰষুণ ছিটাই দিয়ে, সেইকাৰণে অকণমান মেলি দিছোঁ খৰিখিনি ফালি গোটাই। আৰু আজিকালি বাৰিষা কালত সোনকালে কোন তলপত বৰষুণ জাক আহিছে গমেই নাপায়, সেইকাৰণে অকণমান মই এইখিনি চাফা কৰি দিছোঁ। চাফি কৰি আৰু খৰিখিনি ফালি ল'লোঁ। আৰু এতিয়া মই আৰু চপাই লৈছোঁ। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব, কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু সেইখিনি মই চপাই আছোঁ। আৰু আপোনালোকৰ ফালে এনেকুৱা খৰি ফালে নাফালে কমেণ্ট কৰি জনাব। আৰু আমাৰ ফালে ট্ৰাইবেলবিলাকেতো কৰে, তথাপিও কিছুমান নকৰে, এনেকুৱা কমেণ্ট কৰি জনাব আপোনাৰ ঘৰ এনেকুৱা কৰে নে নকৰে। আৰু এতিয়া গ'লোঁ, আৰু এতিয়া অলপমান গৰম যিহেতু অকণমান জিৰণি লৈছোঁ। আৰু এতিয়া ডাইৰেক্ট নেক্সট ডেহে লগ পালোঁ। আৰু এই চাউলখিনি যিহেতু খুন্দি আনিলে, সেইকাৰণে মোক অকণমান চাউলখিনি চাফা কৰিম বুলি আৰু অকণমান ভিডিঅ' কৰি ল'লোঁ। আৰু আমি যিহেতু ধানখিনি মিলি চাৰি চাফা কৰি দিব গ'লোঁ মিলত, আৰু মিলৰ পৰা আনি চাফা কৰিছোঁ। আৰু এতিয়া চাফা আধাখিনি কৰা হৈ গ'ল যিহেতু অকণমান মই বিস্কুট আছিলে সেমেকি গৈছে, সেইকাৰণে মই খাই পেলালোঁ। আৰু ভোকো লাগিছিলে, 11টা বাজিলে যিহেতু। আৰু এইখিনি চাফা কৰাৰ পাছত ভাত খাব পাম, সেইকাৰণে মই এইখিনি চাফা কৰি লৈছোঁ জলদিকৈ। আৰু আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰিছোঁ। আৰু আপোনালোকে চাউল চাফা কৰিব জানে নাজানে কমেণ্ট কৰি জনাবচোন। আৰু মই এনেকুৱা চাফা কৰি ঘৰত মই বেছি চাফা কৰিব পৰা নাই, কাৰণ আমাৰ ঘৰত যিহেতু বাইদেউহঁত আছিলে, সেইকাৰণে বাইদেউহঁতে মাহঁতে চাফা কৰে। মই কিন্তু চাফা কৰিব বেছি নাপাইছিলোঁ, অকণমান বেছি চাফাই কৰিব পৰা নাই বুলি ক'লে একো ভুল নাই, কাৰণ মোৰ ঘৰত থকা নাই। আৰু মই যিহেতু উমলিছিলোঁ ঘৰত সৰু থাকোঁতে, বালি ধূলি খেলিছিলোঁ, তেতিয়া বালি ধূলি খেলোঁতে মই এনেকুৱা তামোলৰ ঢাকোনাৰ লগত এনেকুৱা দলং বনাইছিলোঁ। আৰু চালনী বা জাখৰ বেয়াবোৰ যিহেতু পেলাই দিয়ে, এইবোৰ বুটলি আমি চালনীৰ দৰে ব্যৱহাৰ কৰিছিলোঁ আমি যেতিয়া উমলিছিলোঁ। আৰু এইবোৰ আমি এনেকৈ চালিছিলোঁ, তেতিয়া আমি শিকিছিলোঁ। মই জনা নাছিলোঁ, তথাপি আমাৰ লগৰবোৰ ভণ্টিবিলাকেতো জানে, এইকাৰণে তেওঁলোকৰ পৰা মই শিকিছিলোঁ। আৰু এইখিনি মই ধানখিনি অঁতাই দিব লাগিব যিহেতু অঁতাই দিছোঁ। এটা দুটা যিমান খুন্দিলেও এটা দুটা থাকিয়েই যায়, সেইকাৰণে এটা দুটাখিনি বাচিব লাগিব। আৰু ভিডিঅ'টি শেষলৈকে চাই যাব। আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন। আৰু আপোনালোকৰ ফালে ডলা চালনীবোৰ কেনেকুৱা কমেণ্ট কৰি জনাব। আৰু আপোনালোকে কেঁচা মিলত খুন্দে নে এনেকুৱা মিলত খুন্দে কমেণ্ট কৰি জনাবচোন। আমাৰ যিহেতু গাঁৱতে আৰু পইচা দিব নালাগে, সেইকাৰণে আমি গাঁৱতে মিলোঁ আৰু দিব যাওঁ চাফা কৰি, কাৰণ আমাৰ খুৰা যিহেতু, সেইকাৰণে আমি পইচা নিদিওঁ। আৰু গুড়াখিনি আমি যিহেতু নানো, গুড়াতে তেওঁলোকৰ গাহৰি খুৱাই বা বেলেগৰ বিক্ৰী কৰে, এনেকুৱাই কৰে। আৰু আমি খালি খুন্দি আনো বা পইচা নিদিওঁ। আৰু তেওঁলোকক আমি গুড়াখিনি দি আহোঁ। আৰু
চাফা কৰিছোঁ আৰু ভিডিঅ'টো সকলোকে চাই যাব। আৰু এনেকুৱা কৰাখিনিও মই চালনী আৰু ডলাখিনি এনেকুৱা কৰাখিনিও মই এই ধূলি খেলোঁতে মই শিকিছিলোঁ। আৰু সবাই চাফা কৰি যাব লাগিব। আৰু আপোনালোকে ধূলি বালি খেলি পাইছে নে কমেণ্ট কৰি জনাব। এতিয়াতো আৰু ধূলি বালি খেলা সময় নহয়। আজিকালিতো স্কুলৰ পৰা আহি টিউশ্যন বা কিবা কিনি গেম খেলা বা এনেকুৱাহে, নহ'লে আগৰ দিনত ধূলি খেলিছিলে। কিন্তু আমাৰ দিনতো আজিকালিতো ধূলি খেলাটো প্ৰায় নাইয়ে বুলি ক'ব লাগিব, মই দেখাই নাই। আৰু এইখিনি কমেণ্ট কৰি জনাব আপোনালোকৰ ফালে ধূলি খেলে নে নেখেলে। আৰু আজিকালিতো ধূলি খেলা দিনেই নহয় যেন লাগিছে মোৰ বাবে। আৰু ভিডিঅ'টো চাই যাই থাকিব। সকলোকে কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু আপোনালোকৰ ফালে এনেকুৱা চাফা কৰে নে বেলেগ ধৰণৰ চাফা কৰে কমেণ্ট কৰি জনাব। আৰু এইবোৰ চাফা কৰি লৈছোঁ। চাফা কৰিলে আৰু এইবোৰ হৈ গ'লে আৰু মই কাম হৈ যাব। আৰু এইখিনি কাম হৈ গ'লে আৰু মই অলপমান জিৰণি ল'ব লাগিব। যিহেতু কাৰণে জল্দি কৰিছোঁ, ভাত পানী খাব লাগিব, জল্দি মই কৰিছোঁ। আৰু এইখিনি চাউলখিনি ডাবৰ ভৰাই লৈছোঁ। আৰু এতিয়া মই বাস্কেটটো ভৰাবলৈ লৈ গৈ আছোঁ। এইখিনি এতিয়া বাস্কেটতে ভৰাই ৰাখোঁ আমি। চাউলখিনিৰ কাৰণে ভৰাই দিছোঁ। আৰু হৈ গ'ল মোৰ চাফা কৰা। একেবাৰে শেষতে দেখাই দিলোঁ, নহ'লে পিছত মোৰ এই দীঘলীয়া চাই থাকিলেও মন নাযায় যিহেতু মোৰো। সেইকাৰণে আপোনালোককো অকণমান দেখাইছোঁ। আৰু ইয়াত চাওক মোৰ ফুল বাগিচা মানে টাবতে মই ৰুই দিছোঁ 2টামান ফুল, তাকে অকণমান দেখালোঁ। আৰু শেষলৈকে চাই বহুত বহুত ধন্যবাদ। আৰু মই এটা ভিডিঅ' লগ পাম বুলি আশা কৰিলোঁ।